নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰকাশ দাস আৰু আজিৰ পৰা এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। যিটোৰ নাম হৈছে আপোনাৰ সদৌ অসম ভাইৰেল ঐক্য মঞ্চ বা আপুনি কমেণ্ট ঐক্য মঞ্চ বুলি ক'ব পাৰে। যোৱা কিছুদিন ধৰি মই হোৱাটছআপত এটা ভাইৰেল পোষ্ট পাইছিলোঁ, তো আপোনালোকেও পাইছিলে চাগে। সেইটোৱে আজি ৰিভিউ কৰিছোঁ। যদি IPL খেলখন ডিব্ৰুগড়ত হ'লহেঁতেন, তেতিয়া ইয়াত দিয়া আছে যিবোৰ অসম ডিব্ৰুগড় জিলাৰ যিবোৰ ঠাই আছে, এই ঠাইবোৰৰ নাম লগাই এইটো বনোৱা হৈছে। চাওক কেনেকৈ MI মানে মুম্বাই ইণ্ডিয়ানছ, কিন্তু ইয়াতে দিয়া আছে মোহনবাৰী ইণ্ডিয়ানছ। মোহনবাৰীৰ যোন আছে কমেণ্ট কৰি জনাব আপোনালোকে মুম্বাই ইণ্ডিয়ানছ জিকি আছে বহুত দিনৰ পৰাই। মোহনবাৰী ইণ্ডিয়ানছ CSK ছাপোৰ্টটো বহুত কৰোঁ ইয়াক, ধোনীৰ কাৰণে মাহী ভাই। কিন্তু এইবেলি কি হৈছে জানো, নামটো চাওক, CSK চাবুৱা ছুপাৰ কিংছ। চাপোৱাৰ যিবোৰ আছে শুনি দিব আপোনালোক চেন্নাইয়ে নহয় মানে RCB কণ্ট্ৰভাৰ্চিয়েল হৈ যাব। RCB কাক দিছে, কাৰণ এইটো প্ৰায় খেল হাৰিয়ে থাকে RCB। ৰয়েল চেলেঞ্জাৰ বকুল বোলে, ৰয়েল চেলেঞ্জাৰ বকুল। আগৰো কিংছ 11 পাঞ্জাৱ আছে ন, তো ইয়াত দিয়া আছে কিংছ 11 পল্টন বজাৰ DC দিল্লী কেপিটেল হয়, ইয়াত ডিকম কেপিটেল। ৰাজস্থান ৰয়েল RR, এইটো ইয়াত দিয়া আছে ৰাজগড় ৰয়েলছ। কোনে বনালে তামাম ক্ৰিয়েটিভিটি লগাইছে দেই, আৰু এইটোত পষ্টটোত কোনো ক্ৰেডিট দিয়া নাই, সেইকাৰণে ময়ো ইয়াত উল্লেখ কৰা নাই বিশেষ। কিন্তু যোনে বনাইছে আপুনি বহুত ক্ৰিয়েটিভ হয়, আৰু এনেকৈ কৰি যাওক, ভাল লাগিব, এণ্টাৰটেইনমেণ্ট কৰি যাওক আমাক। তাৰপিছত আছে SRH ছানৰাইজাৰ্ছ হায়দৰাবাদ, ইয়াত দিয়া আছে ছানৰাইজাৰ্ছ সৰেবাৰী। KKR তো জমনি, খলিয়ামাৰী নাইট ৰাইডাৰ্ছ, এই জমনি। এইটোতো হৈ গ'ল বাৰু ডিব্ৰুগড় জিলাৰ। আপোনালোকৰ নিজৰ জিলাৰ এনেকৈ টীম বনাওক, আৰু টীম বনাই এইটো নিজৰ জিলাত টীম বনাওক, আৰু কমেণ্ট ছেকশ্যনত জনাওক। এইটোত আজিৰ ভিডিঅ'টোত ইমানতে সামৰণি মাৰিছোঁ। কিবা ভুল চুক হ'লে ক্ষমা কৰি দিব, বা কমেণ্টত জনাব কি ভুল হৈছে দেই, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।